Welcome to YouTube my channel. মোৰ চেনেললৈ স্বাগতম। মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোক য'তেই আছা কুশলে আছা। এটা সুখবৰ মই আজি এটা টপিক লৈ আহিছোঁ। 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া যিখন ছাবজেক্ট এইখনত হয়তো এটা ৰচনা আহে তোমালোকৰ প্ৰত্যেক বছৰতে 8 মাৰ্কৰ। গতিকে এই বছৰ সম্ভাৱনা বেছি যে তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ এজন মহান ব্যক্তি জুবিন গাৰ্গৰ বিষয়ে এটা ৰচনা লিখিবলৈ। এইটো তোমালোকে নেৰিবা, মানে প্ৰায় তোমালোকৰ 8 মাৰ্কৰ আছে, যদিও দীঘলীয়া হয়, কিন্তু এইটো সহজ সৰল ভাষাত মই লিখি দিছোঁ। তোমালোকে নিশ্চয় পাৰিবা, আৰু এইটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। তোমালোকে পাৰিলে নোটছ কৰি ল'বা, এইটো বৰ ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। গতিকে এই বছৰৰ কাৰণে 2026 চনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো জানি ল'বা। এতিয়া প্ৰথম হৈছে আৰম্ভণি চোৱা। অসম মাতৃ সুসন্তান জুবিন গাৰ্গ, যাৰ নামেই এক বিশাল পৰিচয় বহন কৰে, তেওঁক নতুনকৈ পৰিচয় দিয়াটো এক দৃষ্টতা মাথোন। তেওঁ আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ। এইখিনি তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগ কাম কৰিছিল। 40টাতকৈ অধিক ভাষা আৰু উপভাষা, প্ৰায় 38,000ৰো অধিক গীত গাইছিল। তেওঁৰ মধুৰ কণ্ঠ আৰু বহুমুখী প্ৰতিভাই সংগীতৰ জগতত তেওঁক এজন কিংবদন্তি ৰূপে গঢ়ি তুলিছিল। এইখিনি ল'বা। তাৰ পাছত চোৱা জন্ম আৰু পৰিয়াল। এই জন্ম আৰু পৰিয়াল। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ। তেওঁ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ গাক উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ পিতৃ মোহনী মোহন বৰঠাকুৰ এজনী দণ্ডাধী গীতিকাৰ আৰু কপিল ঠাকুৰ ছদ্মনামেৰে কবিতা লিখা এজন কবি আছিল। মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল। সংগীতময় পৰিয়ালত জন্ম লৈছিল জুবিন। সৰু বয়সতেই সংগীতৰ প্ৰতি গভীৰ ভালপোৱা বিকশিত কৰিছিল। 3গৰাকী ভাই ভনীৰ ভিতৰত জুবিন জ্যেষ্ঠ আছিল। জুবিন গাৰ্গে ভালপোৱা বিকশিত কৰিছিল 3গৰাকী ভাই ভনীৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। জুবিন গাৰ্গে 2002 চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। সৰুৰে পৰা তেওঁ এই গোটেইখিনি লিখিবা। তাৰপাছত হৈছে শিক্ষা আৰু সংগীত যাত্ৰা। তোমালোকে চাই লওঁ, নিশ্চয় তোমালোকে পঢ়িব পাৰিবা। মই ধুনীয়াকৈ ইয়াত টাইপছ কৰি দি দিছোঁ, শিক্ষা আৰু সংগীত যাত্ৰা। ইয়াৰ পৰাও তোমালোকে পাৰিবা, মানে যদি পৰীক্ষাত আহে তোমালোকে নিশ্চয় ইয়াত দি দিব তেওঁৰ আৰম্ভণি, জীৱনী বা তাৰ গোটেইখিনি বয়স, তেওঁ কৰ্ম বা তেওঁ কেনেকুৱা জনাজাত হৈছিল, যেনেকুৱা আহে তোমালোকে মই পইণ্ট কেইটামান দিছোঁ, যিকেইটাই সেইকেইটা লিখিব পাৰিবা, কোনো সমস্যা নাই। বয়সৰ পৰা আদি কৰি তেওঁ জীৱনত কি কৰিছিল কি নহয় সকলোখিনি ইয়াত দিয়া আছে, তোমালোকে চাব পাৰিবা। বা তেওঁ প্ৰথমে তেওঁৰ জীৱনত কোনটো এনেকুৱা প্ৰশ্ন আহিব পাৰে, চলচ্চিত্ৰখনৰ নাম কি, প্ৰথমে তেওঁ কোনখন চিত্ৰ বনাইছিল, কি নাম দিছিল, বা তেওঁৰ জীৱনত কোনটো সৰ্বপ্ৰথম গান গাইছিল, এইটো বা গোটেইখিনি তোমালোকে চাব পাৰিবা। ইয়াত চোৱা মই দিছোঁ আকৌ সংগীত কেৰিয়াৰ আৰু অন্যান্য বৰংগনি। এই সংগীত কেৰিয়াৰ তেওঁ কেনেকৈ বনাইছিল বা কেনেকৈ বাদ্যযন্ত্ৰ কৰিছিল, কি কৰিছিল, বা কোনটো তেওঁৰ মানে কৰিব প্ৰতিভা আছিল, ঢোল, তুৰাৰা, ড্ৰাম, গিটাৰ, হাৰমনিয়াম, মেণ্ডোলিন, কিবৰ্ড, তবলা আদি বিভিন্ন পাৰ্কাছন বাদ্যযন্ত্ৰ তেওঁ বজাব পাৰিছিল। গোটেইখিনি ইয়াতে মই দি দিছোঁ, তোমালোকে ইয়াতো পাবা। হয়তো ইয়াৰ পৰা 2-এটা সৰু কুৱেশ্যনো তোমালোকৰ 1-2 মাৰ্কৰ দিব পাৰে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই যদি টপিকটো বা ৰচনাটো তোমালোকে পঢ়িব পাৰা, তেনে নিশ্চয় ইয়াৰ পৰা তোমালোকে যথেষ্ট 8 মাৰ্ক পাব পাৰিবা, নতুবা 2-এটা কুৱেশ্যনৰ আনচাৰ দিব পাৰিবা। আৰু মই ভাবোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইটো মুখস্থ কৰাৰ প্ৰয়োজন নাই। তোমালোকে
তোমালোকৰ কপিত চাই উঠাই ল'বা উঠুৱাই তোমালোকে জাষ্ট এবাৰ ধুনীয়াকৈ ৰিডিং পঢ়ি ল'বা যদি ধুনীয়াকৈ ৰিডিং পঢ়ি লোৱা তেতিয়াহ'লে মোৰ ধাৰণা তোমালোকৰ ফালৰ পৰা নিজেও দুই এটা শব্দ সংযোজন কৰি বনাই দিব পাৰিবা যেহেতু মই সহজ সৰল ভাষাত এইখিনি দিছোঁ তোমালোকে কৰি লোৱা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ তোমালোকৰ কপিখনত উঠাই ল'বা উঠালে যথেষ্ট ফাইদা হ'ব মই বাৰ কৈ আছোঁ অকলে ৰচনাৰী নহয় এইখন যদি উঠাই লোৱা তোমালোকে মানে এক ধৰণৰ জুবিন গাৰ্গৰ জীৱনৰ বিষয়ে তোমালোকে বহুত শিকিব পাৰিবা জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গ অসমৰ কাৰণে কি আছিল অসমত তেওঁ কি অৱদান আছে বা অসমৰ কাৰণে তেওঁ কি কৰিছিল কি কৰা নাই উঠি অহা প্ৰজন্মৰ বাবে তেওঁ কি কৰিছিল অকলে তেওঁ অসম দি নহয় গোটেই ভাৰতবৰ্ষত অন্যান্য আমাৰ যিখিনি ৰাষ্ট্ৰ আছে ভাৰতৰ কাষত থকা বাংলাদেশ যেনেকুৱা পাকিস্তান এইবোৰতো জুবিন গাৰ্গ ফেমাছ আছিল জুবিন গাৰ্গক ভাল পাইছিল অকলে অসমতে সীমাবদ্ধ নহয় একদনৰ প্ৰায় ক'বলৈ গ'লে প্ৰায় ৱৰ্ল্ডতো তেওঁক ভাল পোৱা মানুহ আছে তেওঁক ভাল পাইছিল যিজন ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল গতিকে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইটো এটা সোণালী সুযোগ যে অহা 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত MIL যিখন ছাবজেক্ট ইয়াত দিব পাৰে এতিয়া ইয়াৰ চোৱা মই সামৰণি দিছোঁ সামৰণিখিনি তোমালোকে পঢ়ি ল'বা সামৰণিখিনি পঢ়ি ধুনীয়াকৈ উঠাই ল'বা এই সামৰণিত কিছুমান কুৱেশ্যন আছে কিন্তু চাবা দেই ইয়াত তেওঁ মৃত্যু ক'ত হৈছিল কেনেকৈ ঘটিছিল তাৰ বয়স কিমানত তেওঁ মৃত্যু হৈছিল বা কেনেকৈ দুৰ্ঘটনাটো পতিত হৈছিল সকলো তথ্য ইয়াত মই লিখি দিছোঁ আৰু কেনেকুৱা তেওঁ সৎকাৰলৈ শেষ শ্ৰদ্ধাঞ্জলি বা শেষ সৎকাৰলৈ কিমান শ অনুৰাগীসকল উপস্থিত হৈছিল সকলো ধৰ্মৰ মানুহে তেওঁকহে ভাল পাইছিল একমাত্ৰ জুবিন গাৰ্গৰ এইখিনি বা প্ৰথমে আটাইতকৈ এনেকুৱা প্ৰশ্ন আহিব পাৰিব যে তেওঁৰ অন্যতম শ্ৰেষ্ঠ গীত কোনটো হয় বা তেওঁ আটাইতকৈ ভাল পোৱা গীত কোনটো হয় তোমালোকে ইয়াত মই লিখি দিছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি গতিকে এইটো এটা পৰীক্ষা প্ৰশ্ন হ'বও পাৰে গতিকে এইখিনিও চাই ল'বা তোমালোকে গোটেই গানটো লিখিব দৰকাৰ নাই দুই শাৰী লিখি তোমালোকে দত দি মই যেনেকৈ দিছোঁ তেনেকৈ থৈ দিবা থেংক ইউ